মই এইখিনিতে আপোনালোকক কথা এটা দিছিলোঁ যে হেভ আৰু হেজৰ ব্যৱহাৰটো মই আপোনালোকক পানীৰ দৰে শিকাই দিম। ভাত খোৱাৰ লগত আপোনালোকৰ পানী খোৱাৰ দৰে হ'ব। তো আহক ফ্ৰেণ্ডছ, মই আপোনালোকৰ বাবে আজিও আৰু তিনিটা ৰাইট ফৰ্ম অফ ভাৰ্বৰ কাৰেকশ্যন কৰি লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ভালেই হ'ব, প্ৰয়োজনীয় হ'ব। গতিকে আহক পলম নকৰি আৰম্ভণি কৰিছোঁ। প্ৰথমটো আছে সাধাৰণতে তলৰ শব্দবোৰৰ কণ্টিনিউৱাছ ফৰ্ম নহয়। মানে ইয়াত যিকেইটা শব্দ দিয়া আছে এই শব্দকেইটা আপোনাৰ কোনোদিনে কিন্তু কণ্টিনিউৱাছ ফৰ্মত আপোনালোকে দেখা নাপায়। ধৰি লওক ইয়াতে যে চি বুলি আছে, চিংটো আছে নেকি ক'ৰবাত? কোনো বাক্যতে কিন্তু চিংটো নাথাকে। স্মেলিং বুলি থাকে নেকি? নাথাকে। গতিকে তেনেকুৱা ধৰণৰ শব্দ যদি থাকে আপোনালোকে সেই বাক্যটো সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে লিখিব। সেইবোৰ বাক্য কোনোদিনেই কণ্টিনিউৱাছ টেন্সত নিলিখিব। গতিকে এই শব্দবোৰনো কি? আপোনালোকে এইখিনি কথা কিন্তু মনত ৰাখি থৈ দিব লাগিব। এই শব্দবোৰ কি কি আছে? যে প্ৰথমতে আছে এপিয়াৰ, APPEAR, এপিয়াৰ হেড, HATE, লাইক, তাৰপিছত ফিল, চি, স্মেল, নটিচ, ডিজায়াৰ, উইচ, লুক, ৰিকগনাইজ, ডিছলাইক, হোপ, ৰিমেম্বাৰ, কনচিষ্ট, বিলং, নো, বিহেভ, ছাপ'জ, এগ্ৰি, কনচিডাৰ, ট্ৰাষ্ট, ফৰগেট, ইমাজিন, মিন, মাইণ্ড, কণ্টেইন, ৰিফিউজ, প্ৰেফাৰ। যদিহে এইবোৰ শব্দ থাকে, তেতিয়াহ'লে কোনোদিনেই কিন্তু আপোনালোকে কণ্টিনিউৱাছ টেন্সত নিলিখিব। যে ধৰি লওক এটা এক্সাম্পল মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আই ন' ইউ, মই তোমাক জানো। মই তোমাক জানো বা জানি আছোঁ। গতিকে এই বাক্যটো আমি কিন্তু কোনোদিনে এনেকৈ নকওঁ যে আই এম নয়িং ইউ। মই তোমাক জানি আছোঁ বুলি প্ৰকাশ কৰাৰ কাৰণে এনেকৈ কিন্তু কোনোদিনেই নকওঁ আই এম নয়িং ইউ। ইয়াতে ING লগাই দিছে, ইয়াতে এম লগাই দিছে, মানে কণ্টিনিউৱাছ টেন্স হৈ গৈছে আল্টিমেটলি। গতিকে এনেকুৱা শব্দৰ ক্ষেত্ৰত আপোনালোকে কোনোদিনেই কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ নকৰিব। তাৰপিছত আমাৰ এইবাৰ 2 নম্বৰত আহিছোঁ। 2 নম্বৰ মানে আমাৰ হ'ব 11 নম্বৰ। গতিকে 11 নম্বৰটোত কি দিয়া আছে আহক সেইটো কথা আমি জানি লওঁ। যে যদি কোনো এটা বাক্যত জাষ্ট নাও, অলৰেডি, ৰিচেণ্টলি, য়েট, টিল নাও, নেভাৰ, এভাৰ, আপ টু নাও, আপ টু প্ৰেজেণ্ট, লেটলি, ছ' ফাৰ আদি শব্দ থাকে, তেন্তে সেই বাক্যটো যেতিয়া আমি কাৰেক্ট কৰিম, সেই বাক্যটো কাৰেক্ট কৰোঁতে আমাৰ কিন্তু সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। যদিহে এইকেইটা শব্দ আছে জাষ্ট নাও, অলৰেডি, ৰিচেণ্টলি, য়েট, টিল নাও, নেভাৰ, এভাৰ, আপ টু নাও, আপ টু প্ৰেজেণ্ট, লেটলি, ছ' ফাৰ, যদিহে এইকেইটা শব্দ থাকে তেতিয়াহ'লে সেই বাক্যটো আপোনালোকে কোন টেন্সত লিখিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো কি লাগিব সেইটো কিন্তু আমি জানিব লাগিব। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি? প্ৰথমতে আমাৰ কি লাগিব? ছাবজেক্ট লাগিব। যিকোনো নাম বুজোৱা যিমানবোৰ শব্দ আছে গোটেইখিনি ছাবজেক্টেই হয়। তাৰপিছত আপোনাৰ 2 নম্বৰত হয়তো হেভ লাগিব, নহ'লে হেজ লাগিব। হেভ বা হেজৰ কোনটো লাগিব সেইটোও কিন্তু মই আপোনালোকক একেবাৰে সহজকৈ বুজাই দিম, যাতে আপোনালোকৰ জিন্দগীৰ কাৰণে মনত থাকি যায়। তাৰপিছত আমাৰ কি লাগিব? ভাৰ্ব 3, মানে মূল ভাৰ্বটোৰ ভাৰ্ব 3 লাগিব। গ', ৱেণ্ট, গান। ধৰি লওক গ' দিয়া আছে, তেতিয়াহ'লে গ'ৰ ভাৰ্ব 3 কি হ'ব? 2 নম্বৰটো হ'ব ৱেণ্ট, তাৰপিছতটো হ'ব গান। কাম, কেম, কাম, লাষ্টত যিটো কাম থাকিব সেই কামটো হ'ব। তাৰপিছত ডু, ডিড, ডান, গতিকে ডানটো হ'ব। এইবিলাক হ'ল ভাৰ্ব 3। তাৰপিছত আপোনাৰ আহিব লাষ্ট অবজেক্টটো আহিব। যে মই এইখিনিতে আপোনালোকক কথা এটা দিছিলোঁ যে হেভ আৰু হেজৰ ব্যৱহাৰটো মই আপোনালোকক পানীৰ দৰে শিকাই দিম। ভাত খোৱাৰ লগত আপোনালোকৰ পানী খোৱাৰ দৰে হ'ব। যে যদিহে আপোনালোকে এইটো কথাই মনত ৰাখিব, যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে তাৰে লগতে হেজ বহে। যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে তাৰে লগতে কি বহে? আপোনাৰ হেজ বহে। হি, চি, ইট, ডেট, ৰাম, সীতা, যদু, মধু, যত যিমানবোৰ নাম আছে, যদিহে একজনক বুজায়, এইটো কথাও জানি থৈ দিব, কোনো এটা গোটক বুজালে কিন্তু নহ'ব, হেজ নহ'ব। মানে বেছি সংখ্যাত যদি বুজাইছে তেতিয়াহ'লে কিন্তু হেজ নহ'ব। ধৰি লওক জনসাধাৰণক বুজাইছে, জনসাধাৰণক যেতিয়া বুজাব তেতিয়া হেভ হ'ব, কাৰণ বেছি মানুহক বুজাইছে। যেতিয়া বেছি বস্তুক বুজায় তেতিয়াহ'লে হেভ হয়। আৰু যদিহে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মানে এটা বস্তুক বুজায়, তেতিয়াহ'লে হেজ হ'ব। আইৰ লগত হেভ হয়, উইৰ লগত হেভ হয়, ইউৰ লগত হেভ হ'ব, ডেৰ লগতো হেভ হয়। গতিকে বাকী যিখিনি থাকিব তাৰে লগত কি বহিব? হেজ বহিব। তাৰপিছত ইয়াতে মই এটা আপোনালোকৰ কাৰণে এক্সাম্পল এটা দি দিছোঁ। চি ডু দ্য ৱৰ্ক জাষ্ট নাও। এটা প্ৰথমতে আপোনালোকে চাব, কাৰেক্ট টেন্স কৰোঁতে সদায় এইটো কথা মনত ৰাখিব যে ফাৰ্ষ্ট কিবা চিনাকি শব্দ আছে নেকি, বাক্যটোত কিবা চিনাকি শব্দ আছে নেকি। যে যদিহে আছে তেতিয়াহ'লে সেইটো কি? যে আমি দেখা পালোঁ যে ইয়াতে
জাষ্ট নাওটো চিনাকি চিনাকি যেন লাগিছে জাষ্ট নাওটো চিনাকি শব্দ যদিহে জাষ্ট নাওটো চিনাকি শব্দ তেতিয়াহ'লে ই কোন টেন্সৰ চিনাকি শব্দ মানে যদিহে জাষ্ট নাওটো থাকে তেতিয়াহ'লে আমি কোন টেন্সত বাক্যটো লিখিম আমি জানো যে যদিহে জাষ্ট নাও থাকে তেতিয়াহ'লে সেই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো কি আছিল সেই গঠনটো কিন্তু আমাক মাষ্ট বি লাগিবই যে গঠনটো আছিল সাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট এতিয়া প্ৰথমতে আমি লিখিলোঁ সাবজেক্ট চিটো লিখিলোঁ তাৰপিছত আমাৰ হয়তো হেভ লাগিব নহ'লে হেজ লাগিব এতিয়া হেভ বা হেজৰ আমি কোনটো বহাম হেভ বা হেজৰ আমি কোনটো বহাম যিহেতু চিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চিটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে তাৰে লগত সদায় কি হ'ব হেজ হ'ব চি হেজ তাৰপিছত ব্ৰেকেটত যিটো দিয়া থাকিব সেইটো হ'ল ভাৰ্ব সেই ভাৰ্বটোৰ আমি কি লিখিম ভাৰ্ব থ্ৰী ডুৰ ভাৰ্ব থ্ৰী কি হ'ব ডু ডিড ডান গতিকে ডুৰ ভাৰ্ব থ্ৰী হ'ব ডান তাৰপিছত বাকীখিনি অবজেক্টখিনি যেনেকৈ আছে তেনেকৈ লিখি দিয়ক আশা কৰোঁ এইখিনিলৈকে আপোনালোকে ভালকৈ বুজি পাইছে আজিৰ ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ অলপ সৰু হ'ব গতিকে মনোযোগ দি চাব কিন্তু তাৰপিছত আহিছোঁ 12 নম্বৰত যে 12 নম্বৰত দিয়া আছে যিবোৰ কাম পূৰ্বতে আৰম্ভ হৈছে কিন্তু তাত সময়ৰ উল্লেখ নাই তেনে ক্ষেত্ৰত যদি কামটোৰ ফলাফল বৰ্তমান সময়তো থাকে তেন্তে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হয় এইখিনিত চাব বুজি লোৱাৰ কথা কিন্তু এইখিনি কথা কিন্তু বুজি ল'ব লাগিব যিবোৰ কাম পূৰ্বতে আৰম্ভ হৈছে মানে আগতে আৰম্ভ হৈছে কিন্তু তাত সময়ৰ উল্লেখ নাই মানে কামটো কেতিয়া আৰম্ভ হৈছে সেই সময়ৰ উল্লেখ নাই তেনে ক্ষেত্ৰত যদি কামটোৰ ফলাফল মানে সেই কামটোৰ ফলাফল বৰ্তমান সময়তো আছে চলি আছে তেনে ধৰণৰ যদি বাক্য হয় তেনে ধৰণৰ যদি অৰ্থ প্ৰকাশ কৰে বাক্যটোই তেতিয়াহ'লে সেই বাক্যটো আপোনালোকে কোন টেন্সত লিখিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সদায় এইটো কথা মনত ৰাখিব সেই বাক্যটো আমি কোন টেন্সত লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম ইয়াতে এটা এক্সাম্পল দিয়া আছে পিপল বাৰ্ণ ভাষ্ট এমাউণ্টছ অফ ফচিল এণ্ড কইল যে জনসাধাৰণে মানুহে কাৰ ওপৰত টকা পইচা বহুতখিনি টকা পইচা খৰচ কৰি আছে যে প্ৰাকৃতিক গেছৰ ওপৰত আৰু কয়লাৰ ওপৰত যে প্ৰাকৃতিক গেছৰ ওপৰত আৰু কয়লাৰ ওপৰত বহুত টকা খৰচ কৰি আছে এতিয়া এই বাক্যটো প্ৰাকৃতিক গেছ আৰু কয়লা এইটো কেতিয়া আৰম্ভ হৈছে বহুত সময় আগতে আৰম্ভ হৈছে বহুত পূৰ্বতে আৰম্ভ হৈছে কিন্তু তাৰ কাম এতিয়ালৈকে চলি আছে নে নাই তাৰ কাম এতিয়ালৈকে চলি আছে যদিহে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে লগতে তাত কিন্তু সময়ৰ উল্লেখ নাই আগতে আৰম্ভ হৈছে হয় কিন্তু তাত সময়ৰ উল্লেখ নাই যদি এনেকুৱা ধৰণৰ কাম হয় তেতিয়াহ'লে সেই বাক্যবোৰ আমি কোন টেন্সত লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এতিয়া দুটা তিনিটা কথা ইয়াত নটিচ কৰিবলগীয়া আছে এতিয়া চাব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো কি আছিলে সাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট এইটো আছিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন এতিয়া পিপুলটো হ'ল ছাবজেক্টৰ পিছত আমি কি লিখিব লাগিব হয়তো হেভ নহ'লে হেজ এতিয়া পিপুল বুলি ক'লে জনসাধাৰণ বুলি ক'লে একজনক বুজাব নে বেছিক বুজাব নিশ্চয় বেছিক বুজাব যদিহে বেছিক বুজায় তেতিয়াহ'লে কিন্তু হেভ হ'ব আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুজায় মানে এটাক বুজায় তেতিয়াহ'লে কিন্তু হেভ হ'ব তাৰপিছত আমাৰ ইয়াত আমি হেভ বহালোঁ এবাৰ আহিল কি প্ৰথমতে আছিল ব্ৰেকেটটোত বাৰ্ণ BURN বাৰ্ণ ইয়াৰে ভাৰ্ব থ্ৰী কি বাৰ্ণ্ট BURNT বাৰ্ণ্ট গতিকে ভাৰ্ব থ্ৰী লিখিব লাগিব আৰু বাকীখিনি যেনেকৈ আছে আমি তেনেকৈ লিখি দিম গতিকে আশা কৰোঁ এইখিনিলৈকে আপোনালোকে বুজি পাইছে যদি বুজি পাইছে অলপমান ভিডিঅ'টোত মৰম দিব যদি মৰম দিয়ে তেতিয়াহ'লে কিন্তু মোৰ উৎসাহটো বাঢ়ে গতিকে আজিলৈকে ইমানেই গাইজ লগ পাম আকৌ আমি নেক্সট ভিডিঅ'ত ধন্যবাদ